নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো যিসকলে DHS গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে অতি ভাল খবৰ অসমৰ স্বাস্থ্য মন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছে যে 2023 বৰ্ষৰ 22 জানুৱাৰী তাৰিখে DHS DME আৰু আয়ুষৰ গ্ৰেড 4ৰ যি এক্সাম আছিলে সেই এক্সাম অনুষ্ঠিত হ'ব So যেহেতু বিভিন্ন কেটা কাৰণত এই এক্সামটো বহুবাৰ পষ্টপন কৰিবলগীয়া হৈছিল ফাইনালি তেখেতে এই কথা প্ৰকাশ কৰিছে 22 জানুৱাৰী তাৰিখে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ডসমূহ 15 জানুৱাৰীৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকে নিৰ্দিষ্ট ৱেবছাইটত গৈ ইয়াতে ৱেবছাইট কেটা দিয়া আছে এবাৰ চাই ল'ব ভাল ধৰণে তাতে গৈ আপোনালোকে এই নিৰ্দিষ্ট তাৰিখত 15 তাৰিখৰ পৰা যেহেতু ইস্যু হ'ব সো আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব মেইনলি ইনফৰমেশ্যনটো ইমানেই আছিলে আপোনালোকে আপোনালোকৰ DHS এক্সাম দিবলগীয়া সকলোলৈকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে ইনফৰমেশ্যনটো পায়